হেল্ল' ভিউয়াৰ্ছ, SI ফ্ৰীডমলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম জৱাবন্দী আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব। বন্ধুসকল, অনলাইনত আপোনালোকে জৱাবন্দী ডাউনলোড কৰিব পাৰিব। ভিডিঅ' আৰম্ভ কৰাৰ আগতে মই ক'ব বিচাৰিম, যিসকল বন্ধুৱে এই চেনেলত আজি নতুন আহিছে তেওঁলোকক মই অনুৰোধ জনাম যে তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে। বন্ধুসকল, বলক আমি ভিডিঅ'ৰ মাজলৈ যাওঁ। তো ইয়াতে আমি টাইপ কৰিম ধৰতি আসাম। ইয়াতে ধৰতি আসাম লিখিবলৈ হৈছে প্ৰথম লিংকটো আমি ওপেন কৰিম। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ডিষ্ট্ৰিক্ট চাৰ্কেল ভিলেজ। তো প্ৰথমতে আমি ডিষ্ট্ৰিক্ট ইয়াতে চিলেক্ট কৰিম। প্ৰথমতে আমি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলোঁ, তাৰপিছত ইয়াতে চাৰ্কেল আপোনালোকৰ চক্ৰটো চিলেক্ট কৰিলোঁ। ইয়াতে গাঁও চিলেক্ট কৰি আমি ইয়াতে এটা সুবিধা দিছে, আপোনালোকৰ প্ৰথম ফলা যোনটো হয় সেইটো ইয়াতে ক্লিক কৰাৰ লগে লগে সেই ভিলেজৰ প্ৰথম আখৰৰ ইয়াতে আহি যাব, প্ৰথম আখৰটো ইয়াতে আহি যাব। আমি স্ক্ৰলিং কৰিও আনিব পাৰোঁ, এনেকৈ স্ক্ৰলিং কৰোঁ। ইয়াতে আপোনালোকে বন্ধুসকল চাৰ্চ বাই ডাক নাম্বাৰ, চাৰ্চ বাই পাট্টা নাম্বাৰ, চাৰ্চ বাই পাট্টাদাৰ নেম, তো ইয়াতে তিনিটা টেবত আছে। তো আমি ইয়াতে ডাক নম্বৰত যদি ওলাব বিচাৰোঁ তো আমি ডাক নম্বৰত ইয়াতে ওলাব পাৰোঁ, আৰু যদি বিচাৰোঁ যে আমি পাট্টা নম্বৰত উলিয়াব পাৰোঁ বা পাট্টাদাৰ নেম। যিহেতু নামটো সকলোৰে সচৰাচৰ মিল থাকে, সেইকাৰণে আমি নেমটো চিলেক্ট নকৰোঁ, আমি চিলেক্ট কৰিম ডাক নাম্বাৰটো। তো ইয়াতে আপোনাৰ কেপচা টাইপ কৰিব লাগিব আৰু এণ্টাৰ ডাক নাম্বাৰ। কম্পিউটাৰৰ কীবৰ্ড বা মোবাইলৰ কীবৰ্ড ইউজ নকৰিম যেতিয়া আমি ডাক নম্বৰটো টাইপ কৰিম, কিয়নো যেতিয়া আমি কম্পিউটাৰ বা মোবাইলৰ কীবৰ্ড যেতিয়া ইউজ কৰিম তেতিয়াহ'লে ইয়াতে ছাপোৰ্ট নকৰিম। তো সেইকাৰণে ইয়াতে ন'টিচ দিয়াই আছে অলৰেডি। তো ইয়াতে আমাৰ ভাৰ্চুৱেল কীবৰ্ডটো ইয়াতে দিয়া আছে, ইয়াৰ পৰা আমি টাইপ কৰিম। কিছুমানে কি কৰে, ইয়াতে কীবৰ্ডত টাইপ কৰাৰ ফলত ৰিজাল্টটো উলিয়াব নোৱাৰে। তো বন্ধুসকল, বলক ইয়াতে আমি টাইপ কৰি চাম। ইয়াতে আমি ভাৰ্চুৱেল যোনটো কীবৰ্ড হয় সেইটো আমি ইয়াত টাইপ কৰিম, ডাক নম্বৰ টাইপ কৰিম। ইয়াতে কেপচাটো দিম। কেপচাটো আপোনালোকে কীবৰ্ডৰ পৰা দিব পাৰে। তাৰপিছত ইয়াতে চাৰ্চ যেতিয়া ক্লিক কৰিম, ক্লিক কৰাৰ পিছত যেনেকৈ আহিব তলত আমি চিলেক্ট কৰিব লাগিব। চিলেক্ট ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চি জৱাবন্দী। তো ইয়াতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এই ধৰণে আমাৰ জৱাবন্দীখন ওলাই আহিব। এই জৱাবন্দী যদি আমি প্ৰিণ্ট কৰিব বিচাৰোঁ তো আমি ইয়াতে প্ৰিণ্ট কৰিব পাৰিম। প্ৰিণ্ট ভিউয়াৰ্ছ, আমি এইদৰে প্ৰিণ্ট কৰিব পাৰিম। তো মই প্ৰিণ্ট নকৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, যাতে বেলেগৰ অলপ সহায় হয়। ধন্যবাদ।